স্বাগতম আৰু আজি আমি গৈ আছো পিকনিক চিৰুচা আৰু ধামাকা ভিডিঅ' কাৰণ আজি ভিডিঅ'টো যদি পিকনিক গৈ আছো ন পিকনিকৰ ভিডিঅ'টো জানো আপোনালোক কেনেকৈ ভিডিঅ' হয় পিকনিকৰ কিন্তু আজি আমি ভিডিঅ'টো গৈ ভিডিঅ'টো অলপ ইণ্টাৰেষ্টিং হ'ব আৰু অলপ ধামাকা হ'ব কিন্তু ভিডিঅ'টো অলপ স্কিপ নকৰিব ভিডিঅ'টো ইনলৈকে চাব আৰু ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ পিছপিনে সবে ফ্ৰেণ্ডকেইটা আহি আছে চাব পাৰে পিছপিনে ফ্ৰেণ্ডকেইটা আহি আছে চাব পাৰে এতিয়া ফ্ৰেণ্ডকেইটা আৰু পিছপিনে আছে চাব পাৰে সকলোৱে চ' আমি এনেকৈ লাগিছে ৰাইডত গৈ আছোঁ লাগি আছে কিন্তু এতিয়া ধামাকা মানে আমি এতিয়া আছোঁ আমি 8জন আছোঁ 8জন এটা বাইকত 2জন কৰি আছোঁ চবেই হেলমেট লগাইছে চ' চবেই এতিয়া গৈ আছোঁ চিৰুচা চাব পাৰে সকলোৱে আছে পিছপিনে সকলোৱে চাব পাৰি ইমান ডাঙৰ বজাৰ অ' মাই গড এইটো আমাৰ ডিকৰা বজাৰ ইয়াত মানে বহুত বস্তু পোৱা যায় সকলো বস্তু এইটো বজাৰত পাব আৰু এইটো বজাৰ দেওবাৰত মানে ডাঙৰকৈ বহুত ডাঙৰকৈ লাগে মানে এইটো পুৰা গানা বাজি আছে বনাই আছে সকলোৱে চাব পাৰে যেতিয়া বহুত ইণ্টাৰেষ্টিং চাগে মোৰ মাতটো শুনি পোৱা নাই চাগে তথাপিও মানে খানা বনাই সকলোকে দেখাই আছে কি বনাই আছে তো অলপ ইণ্টাৰেষ্টিং আছে সকলোৱে চাব পাৰিব কি আমাৰ মনজিত দাও আছে এতিয়া তো এইটো আমাৰ কাৰিকৰ দাদু আমাৰ ককাই হয় যিহেতু মাংস বনাইছে মাংস এইটো হ'ল ব্ৰইলাৰ মাংস বনাই আছে আৰু কিবা কিবি আছে এতিয়া বনাই চাব পাৰিব আৰু এইটো আমাৰ গাড়ী হয় বনাই আছে সকলোৱে এতিয়া কিবা কিবা কি খবৰ মানে মানে কিবা আৰু এনিথিং আছে এইটোৱে আৰু মানে ভাল লাগিছে যিহেতু আপোনালোক সকলো নিশ্চয় চাব পাৰিব এইটো বেয়া বস্তু খাব নালাগে আৰু ভাল বস্তু খাব লাগে সেইটো অতি গুৰুত্বপূৰ্ণ যিহেতু মামা কৈছিলে যে বেছি ৰাতি নালাগে জলদি খানা চানা খাই সকলোৱে যাব লাগে ইমানে কৈছিলে তো আপোনালোক সকলোৱে চাব পাৰিব দৃশ্য যে ইমান বিচনাত চাই আমি বিচনা চাই সকলোৱে চাই আছে কিন্তু বহুত ইণ্টাৰেষ্টিং হৈছে সকলো দৃশ্য চাব পাৰিব সকলো নিশ্চয় চাই আছে দৃশ্য ইমান ভাল লাগিছে সকলোৱে নিশ্চয় চাব পাৰিব আৰু আমাৰ ওচৰত চাব পাৰি ইমান মানে বহুত খানা হৈ আছে সেইটো কাৰণে চাগে মোৰ মাজত কোনো পৰা নাই কিন্তু বহুত ইণ্টাৰেষ্টিং লাগি আছে আৰু বহুত কথা আছে আমাৰ সকলোকে দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু এইটো চাই থাকক ভিডিঅ'টো মানে কি ক'ম মানে বহুত এক্সাইটেড আছোঁ মানে বহুত ভাল লাগিছে আৰু এইটো দৃশ্য সকলোকে মানে বহুত ভাল লাগিছে আৰু যিহেতু বহুত মাছ ধুই আছে মাছটো খালে কোনো পোৱা নাই তো আপোনালোকে চাব পাৰে এইটো আমাৰ গাড়ী হয় এইটো আমি গাড়ী লৈ আহিছোঁ সবাই মানে লজ্জা চাই ল'ৰাকেইটা আছে তো আমি মানে মাংস বনি আছে গৰম মাংস বনি আছে মটৰ চাগে আমি নিৰামিষ খাই এইটো কাৰণে ইহঁতৰ বনি আছে ভিডিঅ'টো বেছি দীঘল চ' ফাইনেলি এতিয়া আমাৰ খানা চলি আছে আৰু চবৰে খানা খাই আছে বহি আছে চবৰে খানা খাই আছে মজাকৈ মাংস বনাইছে আৰু ইমানেই ভাল লাগিছে মানে ক'ব গ'লে সকলোৱে চাব পাৰি ইমান ধুনীয়া লাগিছে কিন্তু সকলোকে ইমানে ক'ব বিচাৰিম যে ইমানে মাতটো ইমানে দেখ পাইছোঁ মই শুনি পোৱা নাই তো সকলোৱে দৃশ্য দেখাবলৈ ট্ৰাই কৰি আছোঁ কিন্তু সকলোৱে চাব পাৰে ইমান ধুনীয়াকৈ চাব পাৰে ইমান ধুনীয়াকৈ চাব পাৰে সকলোৱে চাব পাৰে ইমান ধুনীয়াকৈ চ' আৰু এনেকুৱা দৃশ্য আছে সকলোকে চবকে দেখাম মই উপলক্ষে মই মানে একো দেখাব পৰা নাই মানে একো দেখাবই পৰা নাই কিন্তু মই মানে বুজি পোৱা নাই যে মই মাতটো কেনেকৈ আপোনালোকক শুনাম বুলি কিন্তু মই নিজে শুনি পোৱা নাই কিন্তু কাৰণ মানে ইমানেই মানে পূৰা হালা মানে ইমানেই ফূৰ্তি চলি আছে আৰু এইটো আপোনালোকে চাব পাৰে ইমান নদীখন এইটো নদী ইমানেই ধুনীয়া লাগিছে চাবলৈ মানে ইমান ভাল লাগিছে ক'ব গ'লে ইমান ভাল লাগিছে মানে ক'ব গ'লে বহুত ভাল লাগিছে কিন্তু আৰু বহুত দৃশ্য আছে এনেকৈ বহুত সকলো দৃশ্য আছে সকলো চাব পাৰিব আৰু ইমানেই মানে ক'ব গ'লে মানে বহুত ভাল লাগিছে চ' মানে ইমান এক্সাইটমেণ্ট মানে বহুত ভাল লাগিছে যিহেতু চিৰুচা আহিছোঁ ইমান ধুনীয়া ভাল পিকনিক খালোঁ পিকনিক মানে জানুৱাৰীত ইমান ধুনীয়া দিন হয় ইমান ধুনীয়া দিন হয় সকলো চাব
চবৰে ইমান ধুনীয়াকৈ ডান্স কৰি আছে, সকলোৱে ডান্স কৰি আছে, নাচি আছে, কিবা কিবি কৰি আছে। ভাল লাগিছে, সকলোকে দৃশ্য দেখাম যে কোনে হ'ব পাৰে কিছুমানে এনজয় কৰি আছে। সকলো জানিব পাৰিছে জানুৱাৰীত ইমান ধুনীয়া জানুৱাৰী সকলো দৃশ্য গম পাব পাৰিব। ত' ইমানেই আৰু মানে ত' চাব পাৰি ইমান ধুনীয়াকৈ চাব পাৰি, ইমান চাব পাৰি ইমান ধুনীয়াকৈ নাচি আছে, ডান্স চাব পাৰি। বহুত ভিৰ মানে বহুত ভিৰ আছে। আমাৰ আস্থা পাৰ্টি হয়, ছাত্ৰখনৰ যোনটো পাৰ্টি হয়, এইটো আমি এতিয়া তাত মই গৈ আছোঁ। সকলোকে দেখাম যে দৃশ্যকেইটা আছে, কেনেকৈ ডান্স কৰি আছে আৰু কেনেকৈ আমি মানে ইয়া কৰি আছোঁ, এক্সাইটমেণ্ট ফূৰ্তি কৰি আছোঁ। ত' সকলোকে দেখাম বস্তুটো আৰু চাই থাকা ভিডিঅ'টো ভাল লাগিব ভিডিঅ'টো চাই থাকা এতিয়া। ইমান মানে চাব পাৰি, ইমান চাই পাৰে এতিয়া ডান্স চলি আছে, সকলোৱে চাব পাৰে যিহেতু মানে ভালে লাগিব পাৰে, সকলোৱে চাব পাৰে ইমান ডান্স চলি আছে। চ' সঁচাকৈ শুনি পোৱা নাই কিন্তু সকলোৱে চাব পাৰে ডান্স চলি আছে। বহুত আমাৰ মানে आसामच्या जनजातीचा ग्रहणचा जिंदाबाद आसाम মানে মজা এনেকুৱা পুৰা ডান্স চলি আছে আৰু পুৰা ফূৰ্তি চলি আছে, সকলোৱে ডান্স কৰি আছে। আমাৰ যিটো ছাত্ৰ সন্তান, এই ছাত্ৰখন উপলক্ষে আমাৰ आसामच्या जनजातीचा ग्रहणचा जिंदाबाद आसामच्या जनजातीचा ग्रहणचा जिंदाबाद हम নিজের যাইতে আপোনালোকৰ ইমান ধুনীয়াকৈ ডান্স কৰি আছে। চ' ইমানে ভাল লাগিছে মানে ক'ব গ'লে আৰু চাব পাৰে ইমান ধুনীয়াকৈ। আৰু যিহেতু আমি সকলো জানুৱাৰী এইটো জানুৱাৰী হয়, সকলোৱে জানি জানুৱাৰী হয়। চ' সকলোৱে চাব পাৰে ইমান ধুনীয়াকৈ চাব পাৰে সকলোৱে। চ' আপোনালোকে নিশ্চয় চালে ইমান ধুনীয়াকৈ ডান্স কৰি আছে, আপোনালোকৰ নিশ্চয় চাব পাৰে ইমান ধুনীয়াকৈ ডান্স কৰি আছে। সকলোৱে চাব পাৰে ডান্সকেইটা ইমানে ধুনীয়া ডান্স কৰি আছে, সকলোৱে চাব পাৰে ইমান ধুনীয়া ডান্স কৰি আছে। আৰু যিহেতু মানে পুৰা গানা দি আছে, এইটো কাৰণে মই চাগে মাতটো মোৰ শুনি পোৱা নাই, কিন্তু আপোনালোকে সকলোৱে চাব পাৰে। এইটো আৰু ভিডিঅ' কেমেৰা চলি আছে আৰু এইটো সকলোৱে চাব পাৰে ইমান ধুনীয়া। চ' ইমানে ক'ব বিচাৰিম যে সকলোৱে চাব পাৰিব। আমাৰ এতিয়া চাব পাৰে বিশ্বনাথ ৰাজ্য ছাত্ৰ সন্তানৰ উপলক্ষে আপোনালোকে নিশ্চয় চাব পাৰিব। ছাত্ৰ সন্তান যোনটো এইটো মানে পিকনিক গ্ৰুপ হিচাপে আমি পিকনিক এনজয় কৰি আছোঁ। ইমান ধুনীয়া এটা অনুষ্ঠান আপোনালোকে সকলোৱে নিশ্চয় চাব পাৰিব, চাব পাৰে সকলোৱে। মজা মজা চালে কেনেকৈ উদযাপন কৰা ছাত্ৰ সন্তান হয়, কিন্তু আপোনালোকৰ আছে কিন্তু বহুত ভাল লাগিছে, ফূৰ্তি লাগিছে, কিন্তু চাব পাৰিব ইমান ধুনীয়া লাগিছে। কিন্তু আৰু আছে কিবা কিবি আৰু আছে আৰু কি কি খানা বনি আছে সকলোৱে দেখাই আছোঁ। আৰু আছে খানা চানা বনি আছে আৰু সকলোৱে দেখাই আছোঁ, চাব পাৰিব। এইটো আমাৰ বনাই আছে, সকলোৱে চাব পাৰিব। চকৰা চৰা ৰেডি হৈ গ'ল, ভাল লাগিছে যিহেতু সকলোৱে নিশ্চয় চাব পাৰে। আমাৰ নিশ্চয় চালে যে ইমান ধুনীয়া লাগিছে, নিশ্চয় আহিছোঁ। কিবা মানে ছাত্ৰ সন্তান যোনটো ছাত্ৰ সন্তান হয়, নিশ্চয় আমি গম পাৰিব ছাত্ৰ সন্তান ইমানে ভাল লাগিছে, ক'ব গ'লে ইমান বহুত ভাল লাগিছে। আমাৰ অৰ্পণ দা হয়, আমাৰ অৰ্পণ দাও আছে, ইমানেই ধুনীয়া লাগিছে চাব, ইমানেই ধুনীয়া লাগিছে, ইমানেই ধুনীয়া লাগিছে। বহুত চাব পাৰে, বহুত ভাল লাগিছে চবৰে। আৰু আপোনালোকক দেখাই আছোঁ, বস্তুকেইটা দেখাই আছোঁ যে এই চবৰে আমাৰ এইটো নতুন নদী আছে, নদী ভাল লাগিছে চবৰে। বহুত ভাল লাগিছে, যিহেতু আপোনাৰ মাতটো শুনি পোৱা নাই চাগে, মোৰ মাতটো চাগে শুনি পোৱা নাই, কিন্তু বহুত ভালা হৈ আছে। যে এটা চলাব লাগে মই চব ভিডিঅ'টো সকলো দেখাইছোঁ। মানে বহুত নতুন মানে ভিডিঅ' মই বেছি দীঘল নকৰোঁ।
দেখাই আছে কমেন্ট কৰি জনাব আৰু যদি আপোনালোক নিউজ চাই আছে ছাবস্ক্ৰাইব কৰি জনাব হয় আপোনালোকৰ তলত লিখা আছে ইউটিউবত SUBSCRIB ছাবস্ক্ৰাইব এইটো টিপি দিলে হ'ল ৰঙা কৰি লিখা আছে টিপি দিবি মানে টিপি চাম নাই চাওকচোন টিপি চাম নাই টিপি দিবি হৈ গ'ল থেংক ইউ চ' থেংকছ ফৰ ৱাচিং এণ্ড ভিডিঅ' এণ্ড বাই বাই নেক্সট ভিডিঅ'